নমস্কাৰ সুস্মিতাস কুকিং কৰ্ণাৰ ইউটিউব চেনেলটিলৈ মই সুস্মিতাই আপোনালোকক সদৌটিকে আদৰণি জনাইছোঁ আৰু এই চেনেলটোৰ মাধ্যমেৰে মই কিছুমান ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আহকচোন আগবাঢ়ো। নৰসিংহৰ সৈতে ভাঙোন মাছৰ আঞ্জাখন বনাবলৈ হ'লে আমাক প্ৰথমতে লাগিব কেইখিলামান নৰসিংহৰ পাত, কেইফুটামান নহৰু, অলপ আদা আৰু কেইটামান জলকীয়া, অকণমান খাৰ, নিমখ, পিঁয়াজ আৰু কেইটামান। এতিয়া আমি আদা, নহৰু আৰু জলকীয়া এটা পেষ্ট বনাই ল'ম। আমি নৰসিংহৰ পাতখিনি পেষ্ট কৰি ল'ম। আমাৰ পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া বলক আমি আৰম্ভ কৰোঁ। এতিয়া আমি ইয়াত 3 চামুচমান ৰিফাইন তেল দিম। আপুনি নিজৰ ইচ্ছা অনুসৰি তেল ব্যৱহাৰ কৰিব পাৰে। আমি কুটি থোৱা পিঁয়াজখিনি তেলত দি দিম। বৰ্তমান পিঁয়াজখিনি ৰঙচুৱা হৈ উঠিল আৰু মই মাছখিনি ভাজি থৈ দিছিলোঁ। এতিয়া এইখিনি মাছ মই ইয়াতে দি দিম। এতিয়া আমি কলাখাৰখিনি মাছৰ ওপৰত দি দিম। আপুনি ইয়াৰ অনুমান 2-3 চামুচমান দিব পাৰে। খাৰখিনি দিয়াৰ পিছত এতিয়া আদা নহৰুৰ পেষ্টখিনি আমি ইয়াতে দি দিম। এতিয়া আমি মাছখিনি ভালকৈ এবাৰ লৰচৰ কৰি দিম। নৰসিংহৰ পেষ্টখিনি ইয়াতে দি দিম। এবাটি পানী ঢালি দিম। আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিম। এতিয়া আমি মিডিয়াম ফ্লেমত 2-3 মিনিটমান ঢাকি ৰাখিম। এয়া নৰসিংহৰে সৈতে ভাঙোন মাছৰ আঞ্জাখন আমাৰ ৰেডি হৈ গ'ল। আপুনিও এবাৰ ঘৰত বনাই চাবচোন আৰু যদি ভাল পায় তেন্তে অনুভৱবোৰ আমাক কমেণ্ট বক্সত নিশ্চয়কৈ জনাব।